Welcome back to my YouTube channel. So guys, আজি মই উপস্থিত আছো ৰংমা কেটাল আৰু ই ঠাইখিনি মেঘালয়ত পৰে মেঘালয় জিলাত আৰু ৰংমা কেটালৰ কিছুমান পৰিৱেশ আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিম তো চাই থাকক পলাই নাযাব আজি মোৰ ভিডিঅ'টো হৈছে ৰংমা কেটাল তো চাই থাকক পলাই নাযাব I will always be the one that's right here standing by your side. Open up your heart and let me in. I promise not to break you. I promise I'll be all that you want. So let me in my heart before. Let me in. Oh, your love explodes. Our heart implodes. Your love explodes. Our hearts ডাঙৰ লাগিলে এতিয়া আমি ডাঙৰ কিবা আছে ডাঙৰ পাথৰ সেই পাথৰ আমি উঠিবলৈ গৈ আছোঁ চাওঁ পাথৰৰ পৰা কিমান ভাল ভিউ আহে এইটো আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিম বহুত ডাঙৰ লাগিছে এতিয়া আমি নামাৰ পৰা গৈ আছোঁ পাথৰ উঠিবলৈ প্লেচটো কিন্তু মজা একদম পুৰা নেচাৰেল হয় প্লেচটো একদম মজা হয় একদম মজা আপোনালোকে যদি আহিব বিচৰা তেতিয়াহ'লে দাৰাংগৃ'ৰ পৰা 16 কিলোমিটাৰমান হ'ব পাৰে যদি আহিলে হ'ল
দাৰাংগৃৰ পেট্ৰল পাম্পৰ পৰা যদি কৃষ্ণৰ ফালৰ পৰা দুধনিৰ ফালৰ পৰা অহা তেতিয়াহ'লে দাৰাংগৃৰ পেট্ৰল পাম্প নোপোৱাতে এটা সৰু ৰাস্তা পাব। সেই ৰাস্তাতে খাৰকুটাৰ ৰাস্তাৰ দ্বাৰা আহি থাকিলে হ'ল। তেতিয়া আপোনালোকে ডাইৰেক্টলি আহি পাব ৰংমা কেটাল বুলি জেগাৰ নাম হয়। চ' আহি থাকক। চ' এয়া চাওক ডাঙৰ পাথৰটো মানুহকেইটা আছে ওপৰতে। চ' এতিয়া আমি আহি পালোঁ ডাঙৰ পাথৰৰ কাষত। চ' এতিয়া পাথৰৰ ভিউখিনি চাম আমি পাথৰৰ বাৱাল মজা একদম নোৰা নেচাৰেল পুৰা একদম বাৱাল অসম। আপোনালোকে যদি আহিব বিচাৰে তেতিয়াহ'লে মই ডিছক্ৰিপশ্যনত মই ভাল এটা লিখি দিম। চ' ডিছক্ৰিপশ্যনত যাব আৰু চাব আৰু আহিব এনজয় কৰক। লাইফটো অকল কাম কৰিবলৈ দিয়া নাই আমাক, এনজয় কৰিবলৈ দিছে। চ' কিয়নো ঘূৰাব ন সেইখিনি টাইম। চ' হওক এনজয় কৰক। চ' আমি ইয়াতে বহুত ঘূৰিলোঁ, বহুত ভিউ চালোঁ এতিয়া আৰু আপোনালোককো দেখুৱালোঁ। এইবাৰ আমি ইয়াত যাম, এইটো জেগাত যাই কেনে তাৰ পৰা চাম, তাৰ পৰা ভিউখিনি কেনেকুৱা আৰু প্লেচবোৰ আমি নিজে চাম আৰু আপোনালোককো দেখাম। চ' চাই থাকক ন। বহুত ভাগৰ লাগছে, ইয়াত দিছে না, তাৰপৰা ইয়াত লৈ আহিলোঁ। বহুত গৰম, ভাগৰ লাগিছে পুৰা ভাগৰ একদম অৱস্থা চেৰা হৈ গৈছোঁ দেই। চ' এতিয়া আমি আপোনালোকক বহুত জেগাখিনি দেখুৱালোঁ। চ' যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি নকৰিব। আৰু ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেলাইকনটো প্ৰেছ কৰিব। আজিলৈ ইমানে। See you next time. Bye bye.